এইবাৰ পবিত্ৰ ভাদ মাহত আমি গ'লোঁ আঠখেলীয়া নামঘৰ। পবিত্ৰ ভাদ মাহৰ নামঘৰলৈ নগ'লে হয়তো কিবা এটা খালি যেন অনুভৱ হৈয়ে থাকে মনটো। ইমান মানুহ এয়া চাওকচোন, আঠখেলীয়া নামঘৰ বাটচ'ৰাটো বৰ সুন্দৰকৈ নিৰ্মাণ কৰিছে। এয়া আঠখেলীয়া নামঘৰৰ গোটেই পৰিৱেশটোৱেই এটা ভক্তিমূলক পৰিৱেশ। সঁচা কথা ক'বলৈ গ'লে বহুত মনৰ আশা মনৰ আশা বুকুত লৈ কিমান ভক্ত গৈছে। এয়া কণমানি মাইনাহঁতে আকৌ শ্ৰীমন্ত শংকৰদেৱৰ হৰিনাম মুখত লৈছে। এয়া চাকি দিয়া জেগা চাওকচোন, ইমান মানুহ, বাহিৰতো জেগা নাই, ভিতৰতো জেগা নাই। কোনো বাহিৰতেই বহিলে, আমি ভিতৰত বহিবলৈ ছিটেই নাপালোঁ, বাহিৰতেই বহি থাকিলোঁ। মই আঠখেলীয়া নামঘৰলৈ প্ৰায় যাওঁ, কিন্তু এইবাৰৰ নিচিনা ভিৰ মই দেখা নাই। ইমান ভিৰ, বাহিৰতো সমান ভিৰ, ভিতৰতো সমান ভিৰ। চাৰিওপিনে কেৱল মানুহ আৰু মানুহ। চাকি দিয়া জেগাকণতো মানুহে গোটেই সমস্ত চাকি দিয়া কাৰণেই চাগে গোটেই বহুত গৰম, কিবা একদম গৰম ভাৱ হৈ আছে। তথাপিতো নোযোৱাকৈ জানো পাৰি। বাহিৰত দোকানসমূহতো বহুত ভিৰ, বহুত ফল মূল, লগতে আকৌ হৈছে এখন ৰাষ্ট্ৰীয় বাণিজ্য মেলা। এইবাৰ প্ৰথম হৈছে ৰাষ্ট্ৰীয় বাণিজ্য মেলা।